হেল্ল' এভৰিৱান, কাজু পিঞ্চি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি ভাগিন আহিছে, ছাগলী মাংস খাব হেনো তাই। গতিকে আজি মই ছাগলী মাংস বনাম। কেনেকৈনো বনাওঁ, কেনেকৈনো কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া মোৰ ভাগিনক দেখাই আছোঁ, ৰ'ব। এয়া মোৰ ভাগিন। তাৰ ছাগলী মাংস ভাল পায়, আজি ছাগলী মাংস বনাম। গতিকে এতিয়া মই ৰেচিপি আৰম্ভ কৰোঁগৈ, ব'লক পাকঘৰ যাওঁ। এয়া ছাগলী মাংসখিনি মই ভালদৰে ধুই ল'লোঁ। এতিয়া মই মাংসখিনিত অলপ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া মই তাত অকণমান জলকীয়া গুড়া দিছোঁ আৰু অলপ আন্দাজমতে নিমখ দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মঠি পেলাই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। এয়া মোৰ মাংসখিনি মঠা হৈ গ'ল। এতিয়া এয়া মই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। এতিয়া মই লৈছোঁ 2টা ইলাচি, 4টা লং আৰু কেইটামান গোটা জালুক, আৰু লৈছোঁ এচামুচ গোটা জিৰা, আৰু লৈছোঁ এটা তেজপাত এনেদৰে ছিঙি লৈছোঁ। আৰু মই ঘৰতে কৰি ৰখা জলকীয়া শুকাই ৰাখিছিলোঁ, তাৰ 2টা শুকান জলকীয়া লৈছোঁ, আৰু 2টামান মই মেথি গুটি লৈছোঁ, আৰু মই কেইটামান ধনিয়া গুটি লৈছোঁ। আৰু এইখিনি মই ভালদৰে কেৰাহীত ভাজি গুড়ি কৰি ল'ম। আৰু মছলাখিনি ভাজিবৰ কাৰণে মই এয়া গেছ অন কৰি লৈছোঁ। মছলাখিনিত মোৰ ডালচেনি দিবলৈ থাকি গৈছিলে, ইয়াত মই অকণমান ডালচেনিও দি লৈছোঁ। এতিয়া মোৰ কেৰাহী গৰম হ'ল, ইয়াত মই মছলাখিনি একেলগে ভাজি ল'ম। আৰু মই 4টা পিঁয়াজ আৰু 2টা আলু লৈছোঁ। এইখিনি ধুনীয়াকৈ কাটি ৰেডি কৰি ল'ম। ধুই মিহি মিহিকৈ কাটি ল'লোঁ ধুনীয়াকৈ। আলুখিনিও মই এয়া কাটি ৰেডি কৰি লৈছোঁ। এই মছলাখিনি যিহেতু মোৰ ভাজি হৈ গ'ল, এতিয়া এইখিনি মই সুন্দৰকৈ পিচি ল'ম। এয়া মই কেৰাহীত তেল দি লৈছোঁ। মিঠাতেলটো আপোনালোকে আন্দাজমতেই দিব পাৰিব, কাৰণ পৰিমাণটো দেখিলে মানুহে নিজে আনুমানিক গম পাব তাত কিমান তেল দৰকাৰ হয়। মই আধা কেজি মাংসৰ কাৰণে ইমানখিনি তেল লৈছোঁ। এতিয়া মোৰ তেল গৰম হ'ল, ইয়াত মই আলুখিনি দি ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া আলুখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আগতীয়াকৈ। এয়া আলুখিনি মোৰ ফ্ৰাই কৰি হৈ গৈছে। এইখিনি মই বেলেগ এটা পাত্ৰলৈ কাঢ়ি থৈ ইয়াত এইখিনি তেলতে মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিয়াৰ আগতে মই তাত অকণমান চেনি দি দিছোঁ, আৰু এতিয়া মই সেইখিনি তেলতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি যিহেতু অলপ অলপ ভাজি হৈছে, এতিয়া তাতে মই ভাজি লৈ গুড়ি কৰা মছলাখিনি দি দিছোঁ। এতিয়া মই ইয়াত 1 চামুচ হালধি দিছোঁ, আৰু ঘৰতে গুড়ি কৰি পিচি ৰখা 1 চামুচ জিৰা গুড়ি দিছোঁ। আৰু এতিয়া মই সৰু চামুচখনেৰে এচামুচ তাত গৰু ঘিউ দি দিছোঁ। এনেদৰে গৰু ঘিউ দি দিলে বৰ ধুনীয়া গোন্ধ ওলায়। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত ঢালি দিছোঁ। ভালদৰে ভাজিম এইখিনি এতিয়া মই। আৰু ইয়াত মই এতিয়া অকণমান কাশ্মীৰী মছলা দি দিছোঁ। আপোনালোকে সেইখিনি পিঁয়াজখিনি ভাজি থাকোঁতেও দিব পাৰে, কিন্তু মই এতিয়া দি দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অলপ কমাই পেলাই এইখিনি ভালদৰে ভাজিম। এনেদৰে ভাজি অলপ দেৰি ভজাৰ পিছত আপোনালোকে আলুখিনি দি দিব। ছাগলী মাংস সিজোতে যিহেতু অলপ সময় লাগে, গতিকে ইয়াত মই অকণমান ঢাকনা লগাই দিম। মাংসখিনি দিবলৈ যিহেতু অলপ গৰম পানী লাগিব, মই আনটো চাইডে অলপ পানী বহাই দিছোঁ। এতিয়া মই ঢাকনাখন আঁতৰাই মাংসখিনি অলপ লৰাই দিম। চাওকচোন মাংসখিনি কি ধুনীয়া কালাৰ হৈছে। এয়া চাওক, মাংসখিনি বৰ সুন্দৰ এটা ৰং হৈছে। এনেদৰে বনালে খাবলৈ বহুত ধুনীয়া হয়। এতিয়া মই মাংসখিনিত আকৌ ঢাকনা লগাই দিম। এতিয়া মাংসখিনি মোৰ ভাজি অলপ অলপকৈ হৈছেগৈ, আৰু এতিয়া মই তাত আলুখিনি দি দিম। এয়া মই তাত আলুখিনি দি দিছোঁ। এতিয়া অলপ লৰাই দিম। কি সুন্দৰ কালাৰ হৈছে চাওকচোন মাংসখিনি।
এতিয়া মই আকৌ মাংসখিনি অলপ দেৰি কাৰণে ঢাকি দিম। এতিয়া মাংসখিনি মই আকৌ অকণমান লৰাই দিম। এতিয়া এয়া মোৰ মাংসখিনিত অকণমান পানীৰ প্ৰয়োজন হৈছে। এতিয়া মই ইয়াত অলপ পানী দি দিম। এয়া মই এতিয়া অলপ পানী দি দিছোঁ, বহুত বেছি পানীও নিদিওঁ এতিয়া মই। এতিয়া মই মাংসখিনি সিজিবৰ কাৰণে আকৌ এবাৰ ঢাক লগাই দিছোঁ, কাৰণ ছাগলী মাংস সিজোঁতে অলপ সময় লাগে। পাকঘৰত থাকি থাকি একদম বহুত বেছি গৰম উঠি গৈছেগৈ, তথাপিতো উপায়টো নাই ন। এতিয়া মই এয়া ঢাকনাখন খুলি আকৌ এবাৰ আমাৰ মাংসখিনি লৰাই দিম। এয়া মাংসখিনি মই লৰাই দিছোঁ। খুব সুন্দৰকৈ হৈছে মোৰ মাংস। ইয়াত মই আৰু অলপ পানী দিম, মানে যিহেতু আমাৰ ঘৰৰ ৰাইজে অকণমান গ্ৰেভি ভাল পায়, অলপ পানী দিম। পানী দি তাত আৰু অকণমান নিমখ দি দিম, কাৰণ মই মঠোতেই নিমখ দিছিলোঁ। পানী দিলে নিমখখিনি যিহেতু অলপ কমি যাব, সেইকাৰণে তাত মই এতিয়া আৰু অলপ পানী দি তাত অকণমান নিমখ দি দিম। এয়া চাওকচোন মোৰ মাংসখিনি কি সুন্দৰ কালাৰ হৈছে। মাংসখিনিত পানী দি দিছোঁ দেই, পানী দিলোঁ। এতিয়া তাতে অকণমান নিমখ দি দিছোঁ, কাৰণ অথনি নিমখ দিছিলোঁ যিহেতু সেয়া কম হ'ব পানী দিয়াৰ কাৰণে। আৰু এতিয়া ঢাক মাৰি ভালদৰে সিজিবলৈ দিম, তাৰপিছতে আমাৰ মাংস ৰেডি হ'ব। আৰু এয়া আমাৰ মাংস ৰেডি। এতিয়া মই গেছ অফ কৰি দিম আৰু আমাৰ ঘৰৰ ৰাইজক পৰিৱেশন কৰিবলৈ দিম। আৰু আমাৰ এতিয়া এয়া মাংস পৰিৱেশন কৰি আছে। এতিয়া ভাগিনা জনাব কেনেকুৱা হৈছে মাংস। আজিলৈ বাই বাই।